तो मेरे भाइयों और उन लोगों के बहनों, तो वेलकम टू माय यूट्यूब चैनल चिल ऑन। তো মোৰ মেট্ৰিকৰ ৰিজাল্ট দিয়া আগদিনাখন কেনেকুৱা অৱস্থা হৈছিল জানে? তাৰমানে মোৰ কালি কিবা ফাঁচি হ'ব বা কিবা তেনেকুৱা মানে চিৰিয়াছ কণ্ডিশ্যন হ'ব। আৰু মোৰ সেইদিনা হাৰ্ট ৰেট কিমান হৈছিল জানে? 120ৰ পৰা 125ৰ ভিতৰত মানে মোৰ হাৰ্ট ৰেট হৈছিল। এতিয়া হাৰ্ট ৰেট গৈছিল মানে সেইদিনা, কি ক'ব আৰু মই সেইদিনা মানে কেইবাৰ মুতিব হাগিব গৈছোঁ মানে মোৰ হিচাপ নাই। আৰু মোৰ পৰীক্ষা দিয়াৰ মানে ফাৰ্ষ্ট পৰীক্ষাৰ দিনাখনো মানে মোৰ কলেজৰ মানে ফিল্ডত ইমানবোৰ মানুহ যায় ন, তো সেই গোটেইবোৰ মানুহ দেখি কিনে মোৰ মানে সিমান ভয় লগা নাছিল। যিদিনা মানে মোৰ মেট্ৰিকৰ ৰিজাল্টৰ আগদিনা মোৰ যিমান ভয় লাগিছিল, তো কি ক'ম মানে কণ্ডিশ্যনটো মানে মোৰ আল্টিমেট লেভেলত মানে ওপৰত মানে বাঢ়ি গৈছিল। তো সেইটো কথা ভাবিলে মানে এতিয়াও মানে মোৰ মানে এইটো মানে অলপ লৰচৰ কৰিব ধৰে। মানে ইমান ভয় লাগিছিল মানে সেইদিনা, আচৰিত আৰু মোৰ সেইদিনা মানে দিনটো গ'ল কিবাকৈ। ৰাতি মোৰ মানে ভাত মানে মুখত নাযায়, আঞ্জা মুখত নাযায়, মানে অকল পানী মানে এটো মানে বেমাৰী মানুহবিলাক যে বিচনাত যে পৰি থাকোঁতে যে চামুচেদি যে পানী অলপ খুৱাই দিয়ে, তো মোৰ তেনেকুৱা অৱস্থা হৈছিল। মানে মই সেই পানী অলপ মানে খাই কিনে মানে মই ৰাতিটো কটালোঁ। তো আপোনালোকে গম পাইছে চাগে কেনেকুৱা মানে মোৰ অৱস্থা হৈছিল সেইদিনা। আপোনালোকে ফিলিংছ কৰিব পাৰিছে, মানে আপোনালোকে ফিল কৰিব পাৰিছে চাগে। মানে বেমাৰীকো হাক বেয়া কৰে মোৰ সেইদিনা অৱস্থা। মোৰতো সেইদিনা গধূলিটো মানে চিন্তাটো অৱস্থা নাই। আৰু মোৰ লগৰ হাৰামি কেইটাই মানে মোক ফোন কৰি কিনে সোধে, আৰে ভাই কালি মেট্ৰিকৰ ৰিজাল্ট দিব, কি হ'ব তোৰ ৰিজাল্ট? হয় মই হিচাৰে পেন পিন্টটো যাই আছে আৰু সিহঁতে মোক কয় ৰিজাল্ট কি হ'ব। আৰু বেটাহঁতে বৰ লেবেল দি কয়, ভাই মোৰ ষ্টাৰ ডিষ্টিংশ্যন আহিব পাৰে ৰ, তোৰ বা কি হ'ব। ময়ো কৈ থওঁ আৰু মোৰো সেনেকুৱাই আহিব চাগে, চিন্তা কৰা নাই এইগিলাখান। মই সেনেকৈ মানে অলপ যুঁজত কওঁ আৰু মই সেইদিনা মানে সেয়াই আৰু মানে ভাল হ'ব ৰ ৰিজাল্ট, ইমান টেনশ্যন কৰা নাই, এনেই ফ্ৰী হৈ আছোঁ। তহঁতৰ কেনেকুৱা অৱস্থা আছে? হয় মোৰ হিচাপে পেৰুত মিটো যাই আছে, মই সিহঁতক লেবেল দি কওঁ, মোৰ বোলে আকৌ মানে ভয় চয় লগা নাই। আৰু মানে মই তেনেকৈ ক'বহে পালোঁ আৰু সিহঁতে মোক মানে পাৰ্থি সোধা ষ্টাৰ্টে কৰি দিলে। আৰে ভাই মই পাছ কৰোঁ নকৰোঁ তাকে নাই পাত্তা, আৰু সিহঁতক পাৰ্টি দিব লাগে। তেতিয়া মানে তেনেকুৱা লাগিছিল যে মই সিহঁতক কিয় ক'লোঁ, সিহঁতক ফেইল কৰোঁ বুলি ক'ব লাগিছিল নেকি? পাৰ্টি লাগে বুলি সিহঁতক মই মানে ওচৰত থাকিলে সিহঁতক এখন হাত লৈ কিনে কাণত তলত দুটা বজাই দিলোঁ হয়। কি ক'ম আৰু মানে কৈ লাভ নাই। মোৰ নিচিনা হাৱা টাইট হৈ আছে, মানে সিহঁতে মানে পাৰ্টি লাগে বোলে। তো এইগিলা ভাবি মানে মই সেইদিন ৰাতিটো কটালোঁ আৰু মানে নাকত অলপ মানে গৰম তেল 2 টোপ এনেকৈ পেলাই কিনে ৰাতি শুই থাকিলোঁ আৰু বোলো ৰাতিপুৱা যি হ'ব ঈশ্বৰ আল্লাহ নমস্কাৰ।